সমৰ্থন জনাইছোঁ আৰু অভিনন্দন বিলোৱা গিৰিছোঁ যিয়ে ওলাই আহিছে সদায় তেওঁলোকৰ লগত আছোঁ। কালি আমাৰ এটা ডাঙৰ সমাৱেশ হ'ল আছোঁ তত্বাৱধানত, তাত মই আহিছোঁ তেজপুৰৰ পৰা দৌৰি আহিছোঁ ক্লাছ আৰু সদায় থাকিম। মই অলপ আগতেও কৈছোঁ যে এই প্ৰতিবাদ আমাৰ অব্যাহত থাকিব, অবিৰত থাকিব আৰু জোৰদাৰ হ'ব। লাহে লাহে বসন্ত দাই এটা বৰ ধুনীয়া কথা ক'লে, কালি সুমন জ্বলা সেইটো কথা কৈছে যে আমি গাঁৱে গাঁৱে যাব লাগিব, গাঁৱৰ মানুহক বুজাব লাগিব বস্তুটো কি, জাগ্ৰত কৰিব লাগিব আৰু সেই ধৰণেহে আচলতে বিপ্লৱ হয়। আৰু এ জি পি এতিয়া ইমান ধুনীয়াকৈ ইয়াতে আজি বসন্ত দাই কাৰ্যকৰী কৰিছে। ইয়াত এ জি পিৰ আণ্ডাৰত বহুত বস্তু হ'ব পাৰে। এ জি পি ইমান এটা পুৰণা পাৰ্টি অসমৰ পৰা ওলোৱা পাৰ্টি এটা। চ' তেওঁলোকৰ দায়িত্ব আছে, আছুৰ দায়িত্ব আছে, মোৰ দায়িত্ব আছে। আৰু মই ভাবোঁ কেন্দ্ৰত এতিয়া যিসকল আমাৰ মন্ত্ৰী এম এল এ আছে তেওঁলোকে মাত মতা নাই, এম পি আছে, তেওঁলোকৰ এটা প্ৰতিবাদী কণ্ঠ লাগে। তেওঁলোকেও বুজি পাওক আৰু আমাৰ ৰাইজক বুজি পাওক, আমাক বুজি পাওক, তেতিয়াহে এই বিলটো নাকচ হ'ব। কিন্তু আমি অতি আশাবাদী যে আমি এইটো হ'বলৈ নিদিওঁ, কেতিয়াও নিদিওঁ। যদি তেওঁলোকে যদি এইটো আমাক এপ্লাইও কৰে আমাৰ ওপৰত, তাৰপিছত কিন্তু প্ৰতিবাদ আৰু জোৰদাৰ হ'ব। আৰু আপুনি কৈ দিলোঁ এতিয়া। আৰু আপুনি এটা খুব ভাল কথা এটা কৈছে, দম থাকিব লাগিব বুলি এটা। দম থাকিব লাগিব, দম নাথাকিলে কেনেকৈ হ'ব? শিয়াল হৈ জীয়াই থাকিলে লাভ নাই ন, জীয়াই থাকিলে বাঘৰ নিচিনাকৈ জীয়াই থাকিব। বি এ টাইগাৰ, কথাটো সেইটো। শিয়াল ধেৰ থাকে, বাঘ এটা দুটাহে থাকে, বাঘৰ নিজৰ টেৰিটৰি থাকে। গতিকে আমি বাঘ হ'ব লাগিব। এতিয়া বাঘ হোৱাৰ সময়, মই নেক্সট চিনেমাখনো কৰি আছোঁ বাঘ। থেংক ইউ।